নমস্কাৰ বন্ধু-বান্ধৱী আৰু ছোৱালীজনীয়ে কাৰখন লৈ যাব। এয়া ৰেডি হলো, এয়া বৰ্তমান ওলালো। এয়া নিয়ম কৰিবলৈ আইতাক মাতা হৈছে। এয়া আইতাগৰাকীয়ে নিয়ম কৰি আছে। আইতাগৰাকীয়ে তামোল পাণ আগবঢ়াব কৰিছে। এয়া শহুৰ দেউতা বহি আছে। এয়া আইতাগৰাকীক কিবা কিবি লাগে বুলি কয়, মাজে মাজে মই আনি দি আছিলোঁ। এয়া মালা আইতাগৰাকীক চমজাইছিলোঁ। এয়া নাৰিকল, এয়া ভিনদেউ নাৰিকল ৰুকিছে। ওচৰতে বাইদেউ থিয় হৈ আছিলে। এয়া মই ক্ষীৰ বনাব কৰিছিলোঁ আৰু পাউদাৰ গাখীৰখিনি প্ৰথমে ঘুটি লৈছিলোঁ। পানীটো কিন্তু বেছি গৰম নিদিব, অলপ কুহুমীয়া টাইপৰ হওঁতে গাখীৰখিনি ঘুটি দিছিলোঁ। পাউদাৰ গাখীৰখিনি ঢালি দিছিলোঁ। এয়া তেজপাত দিছিলোঁ। এয়া আইতাগৰাকী নিয়ম হোৱাৰ পিছত মই প্ৰসাদখিনি গাড়ীত আগবঢ়াবলৈ গৈছিলোঁ। প্ৰসাদ ভাগ আগবঢ়াবলৈ। এয়া প্ৰথমে আমি ট্ৰেক্টৰখনত আগবঢ়াইছিলোঁ, যিহেতুকে ঠাইখিনি অলপ বোকা আছিল। পানী ছিটিয়াই থৈ আহিছিলোঁ আৰু এইখন বাইক এখন মানুহজনৰ হয়। এইখনো তেনেকৈ ঠিক এনেকৈ কৰি গৈছিলোঁ। এয়া আগবঢ়ালোঁ এইখনো। ঠিক তেনেকৈ এইখন মোৰে গাড়ী হয়, এইখন ময়ে নিজে আগবঢ়াইছোঁ। এয়া নিজে আগবঢ়াই সেৱা এটা লয় আৰু নিজে চলাইছিলোঁ মই। এয়া নিজে চলাইছিলোঁ। এইখনো নিয়ম হৈ গ'ল আৰু কাৰখন যিহেতুকে ইমান পানী আছিল, সুমুৱাব পৰা নাছিলে, গতিকে কাৰখন পদূলিতে থোৱা হৈছিলে। এতিয়া আকৌ পদূলিলৈ আগবাঢ়ি আহিছোঁ। এয়া পদূলিলৈ গৈ এই প্ৰসাদ ভাগ আকৌ কাৰত আগবঢ়াইছিলোঁ। এয়া প্ৰসাদ ভাগ আগবঢ়ালোঁ। এয়া আগবঢ়াই হৈ গ'ল। ঘৰলৈ আহি আছোঁ।
প্ৰসাদ বিলাই আছে আৰু আইতাকেগৰাকীৰ কাম হৈ গৈছে। এয়া দেউতা হয়, শহুৰ দেউতা প্ৰসাদ খাই আছে। এইটো দেউৰটোৰ ল'ৰা হয়, ভতিজা।